নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ মই চিম্পী। আহকচোন আজি ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপুৰীয়া নামঘৰৰ পৰা আহোঁগৈ। আমি ঘৰৰ সকলো আৰু ওচৰৰ বৰমা খুৰী সকলো, আইতা গৈছে, লগত মা গৈছে আমাৰ ঘৰত। মইতো সৰুৰ পৰা গৈয়ে পোৱা নাই, এইবাৰ প্ৰথম। আৰু ইয়াৰ পৰাই শৰাই সামগ্ৰীৰ বস্তুখিনি লৈ এতিয়া নামঘৰৰ ভিতৰত সোমাবলৈ লৈছোঁ। প্ৰৱেশদ্বাৰ এয়া হ'ল বাটচ'ৰা। যিহেতু আজি মই প্ৰথম আহিছোঁ, ইমান নাজানো। আজি ইমান ভিৰ নাই, আজি বৃহস্পতিবাৰ হ'লে সেইকাৰণে ইমান ভিৰ নাই। বৰষুণ দিছিলে সেইকাৰণে ইয়াতে পানী ৰৈ আছে চাগে। আমি এতিয়া ইয়াতে সেৱা কৰি পোনে পোনে শৰাই বস্তুখিনি চঞ্জাই চাকি দিব যাম। বহুত শান্ত এটা পৰিৱেশ আৰু বহুত ডাঙৰ হয়। আৰু মই প্ৰথম আহিছোঁ, বহুত ভাল লাগিছে। ইমান ডাঙৰ নামঘৰ, আজি যিহেতু প্ৰথম গৈছোঁ, মনটো বহুত ভাল লাগিছে। সৰুৰ পৰা গৈয়ে পোৱা নাই, দেখিও পোৱা নাছিলোঁ। চঞ্জালোঁ আৰু ভৰাই খৰচত দানপাত্ৰত ভৰাই দিবলৈ গ'লে সেইকাৰণে দানপাত্ৰত ভৰাই দিব গৈছোঁ। আৰু এইপিনে আমি চাকি জ্বলামগৈ, সেইপিনে বেলেগ এঠাইত চাকি জ্বলাবগৈ লাগে। আৰু আমি সকলোখিনি তাতে চাকি জ্বলাম। দানপাত্ৰতে ভৰাই দিয়ক, শৰাই খৰচা। খুচুৰা আছে নাই? খুচুৰা পইচা আছে? এয়া গছ এজোপা আছে আৰু এইফালে মেইন নামঘৰ, আৰু আগত সেয়া চাকি জ্বলোৱা বন্তি গৃহ। আমি ইয়াতে চাকি জ্বলাম এতিয়া, মা আৰু মই, আৰু বৰমাহঁতেও এইপিনে জ্বলাইছে বেলেগ বেলেগকৈ। আমি চাকি জ্বলালোঁ, মাও জ্বলালোঁ, ময়ো জ্বলালোঁ। এইপিনে ফটো আছে আৰু এয়া সকলোৱে চাকি জ্বলাই আছে। আৰু ধোঁৱা হৈ আছে, যিহেতু বহুত চাকি জ্বলাই আছে। এয়া হ'ল মেইন নামঘৰৰ সন্মুখৰ ভাগ। আমি ইয়াতে সেৱা কৰি এতিয়া আমি তামোল পাণ খৰচা দি সেৱা লৈ আমি ইয়াৰ পৰা সোনকালেই যামগৈ, কাৰণ আমি মইনাপুৰীয়া নামঘৰলৈ যাম বুলি ওলাই আহিছোঁ। আৰু মইনাপুৰীয়া নামঘৰত সোনকালৰ পৰা নাম লয়, সেইকাৰণে তালৈ আহিলোঁ। এতিয়া আমি মইনাপুৰীয়া নামঘৰ পালোঁ। এইখন হ'ল মেইন প্ৰথমখন হ'ল গেট, আৰু এয়া হ'ল ছেকেণ্ড। আৰু নাজানো বেলেগত গেট আছে নে নাই, যিহেতু আমি প্ৰথম আহিছোঁ এইবাৰ। আৰু আগে আমাৰ আইতাহঁতৰ গাড়ী গৈছে, পিছত আমাৰ, যিহেতু আমি আঠখেলীয়াৰ পৰা 2খন গাড়ী গৈছিলোঁ। আৰু লগতে নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰি দিব। আমি ইয়াতে এতিয়া গাড়ী ৰখাই আৰু বস্তু অলপ ল'ব আছে, লৈ পিনে আমি নামঘৰৰ ভিতৰত যাম। সেইপিনে সকলোৱে বস্তু লৈ হৈ গ'ল, মোৰো হৈ গ'ল। আমি এতিয়া নামঘৰলৈ যাম। বহুত শান্তৰ পৰিৱেশ। এইপিনে নামি আহি পাইছোঁহি, নাম ল'লেই। এয়া গাঁৱৰ ভিতৰৰ নামঘৰ হয়, কিন্তু বহুত ধুনীয়া হয়। ৰাস্তাৰ কাষতে বহুত ধুনীয়াকৈ ডাঙৰকৈ বনাই থোৱা। ইয়াতে সেৱা কৰি আছে, আমি এতিয়া ডাইৰেক্ট এই সেৱাকে ল'ব পাম। এয়া নামৰ আগৰ সেৱা হয়, ইয়াৰ পিছত নাম ল'ব। আমি এতিয়া চাকি জ্বলামগৈ এইপিনে ছাইডেদি। এইফালে আমি শৰাই সামগ্ৰীখিনি চঞ্জাই আমি চাকি জ্বলাম। আৰু এইপিনে চাহ খাই আছে, চাহ দি আছে, আৰু এইফালে নামঘৰ আছে। আৰু আমি ইয়াতে চাকি জ্বলাম। একেই আৰু ষ্টাইলবিলাক ঢেকীয়াখোৱা নামঘৰটো যেনেকুৱা আছে চাকি জ্বলোৱাৰ ব্যৱস্থা, ইয়াতো একেই আছে। আৰু ইয়াতে বান্দৰ বহুত আছে, ধাম টিঙৰ ওপৰত বান্দৰ জঁপিয়াই আছে। মই পটককৈ ভয় খাই গৈছিলোঁ মাথোন। আমি ইয়াতে চাকি জ্বলালোঁ এতিয়া। আৰু আমি সোমাই যাম, এতিয়া সোমাই গৈ সেৱা ল'ম, আৰু ইয়াতে বহিম অলপ দেৰি। এতিয়া আমি সেৱা লৈ চাহ খাব যাম। এতিয়া আমি চাহ খাব বহিলোঁ। ভাইটিহঁত ঘৰৰ পৰা চাহ লৈ গৈছিলোঁ। এয়া নামঘৰ ভিতৰৰ ওপৰত ইমান চাইনবোৰ্ড লগাই থৈছে, দেখিবলৈ ইমান ধুনীয়া লাগিছে। আৰু আমি সকলো বহি আছোঁ, ইয়াতে নাম লৈ আছোঁ। এইপিনে প্ৰসাদ দিলেই তাতে পায়স দিব।
সম্পূৰ্ণ ভিডিঅ' কৰিব নোৱাৰিলোঁ যিহেতু অকণমান টান হ'ল। ইয়াত চাওকচোন বান্দৰ কিমান খাবলৈ সেই পাতবিলাক পেলাই দিয়া হৈছে, তাৰ পৰাই খাইছে। ইমান ভাল লাগিছে। কিমান ধুনীয়াকৈ যে খাইছে। আৰু এয়াই আছিল আজি ঢেকীয়াখোৱা বৰনামঘৰৰ মইনাপুৰীয়া নামঘৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব যদি কিবা ক'ব লগা থাকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি হঠাতে যাবলৈ ওলাইছোঁ, তাৰপিছত গম পালোঁ যে ইয়াতে খাই যেতিয়া প্ৰসাদ দিয়া হয়, খাই হোৱাৰ পিছত ইয়াতে ভগৱান দেখুওৱা হয়। যদি ইচ্ছা কৰে তেওঁলোকে চাব পাৰে সেৱা কৰি। আৰু পটককৈ আমি ইয়াতে চাবলৈ বুলি ৰৈ দিলোঁ, আৰু আমাৰ গাঁৱৰে সকলো মানুহ গ'লগৈ। মই আৰু আইতা দুগৰাকী মানুহ ৰখিলোঁ। আমাৰ মাহঁতো গ'লগৈ, মাহঁতো দেখিবলৈ নাপালোঁ। আৰু যিহেতু এতিয়া মই ভিডিঅ' কৰি আছোঁ বা পিছত ভিডিঅ' কৰিব নোৱাৰোঁ, যিহেতু ভগৱানক ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইবাবে মই ভিডিঅ'টো কাটি দিলোঁ। এয়াই আৰু ভিডিঅ' আছিলে। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজি ইমানতে, ধন্যবাদ।